যে পৰীক্ষা পাতিছে এড্ৰে নেকি 1 কোটি টকা যদি সি জৰিমনা দিব পাৰে সি কিয় পৰীক্ষা দিব যাব সি গৰু নেকি সি বেলেগ কাম কৰিব এতিয়া সিদিনা মোক কমাৰ্চত কৈছে ডক্টৰ জুবিন গাৰ্গ বোলে এইটো নকবি এইটো নিলিখে নাই মানুহে পৰেশদাৰ লগত মই কথা পাতি থাকোঁ পৰেশদা বুম ফুটালে মই গালি পাৰিম প্ৰথম এটা কথা আপুনি আলফা বুলি কোৱাৰ কাৰণে মই কৈছোঁ দেই যে আলফা এবাৰ 15 আগষ্টত 25 ঠাইত বোম দিলে বহুত কথা ওলালে বোম দিলোঁ নুফুটিলে এইবিলাক কথা হ'লেই মুখ্যমন্ত্ৰী বিধানসভাৰ যে মিনিষ্টাৰ্ছ কলনীত ফুটক মোৰ প্ৰশ্নটো বেলেগ যে মিনিষ্টাৰ্ছ কলনীলৈ আহক বোমা ফুটক পৰেশদাৰ লগত মই কথা পাতি থাকোঁ পৰেশদা বুম ফুটালে মই গালি পাৰিম প্ৰথম সেইকাৰণে নুফুটে মানে এনেই না ফুটাব নোৱাৰে এনেই দি দিয়ে এইটো মানে এইটো বুম দিছোঁ এইটো এনেই এটা ট্ৰমা এটা মানে ক্ৰিয়েট কৰিবলৈ মানে অস্তিত্বটোৰ কাৰণে অস্তিত্ব মানে মই আছোঁ সেইবোৰ মই ভালকৈ বুজি পাওঁ এইবোৰ মোৰ লগত কেতিয়াবা কথা হয়তো আপুনি কি কয় তেওঁক তেতিয়া বোলো এইবোৰ নকৰিব এইবোৰ কি কৰি আছে এইবিলাক হে মই ইমানবাৰ ক'লোঁ ঘূৰি আহক নাহে নাহো বুলি কয় নেকি চিধা নাহো মই এতিয়াতো আহিবলৈ তেওঁৰ দিগদাৰ বুঢ়াও হৈ গৈছে আৰু যিকেইজন আছে লগত মানে আপুনি চিনেমা চাবলৈ কয় বা আপোনাৰ চিনেমা চাইছে না মই সেইদিনা কৈছোঁ মই এতিয়া ভিতৰত মই বোলো হেৰি য'ত আছে মানে তাতে চিনেমা এটা খুলিলোঁ চিনেমা ৰিলিজ হ'লে তাতো ৰিলিজ হ'ব তাত চাই থাকিব পাৰিব অন্তত অন্তত কিবা এটা এণ্টাৰটেইনমেণ্ট লাগে নহয় মানুহক অকল বন্দুক লৈ পেলাই বহি থাকিলে নহ'ব নহয় খাইছে বহিছে শুইছে বন্দুক লৈ পেলাই ক'ৰবাত বোমা দিম কিবা কিবি আলোচনা চলিছে ন দিছ ইজ নট আগবাঢ়ি যাব লাগে আমি আৰু এতিয়া ইয়াত এইবোৰ কৰি লাভ নাই ন ইণ্ডিয়ান আৰ্মি ইজ দ্য বিগেষ্ট আৰ্মি ইন দ্য ৱৰ্ল্ড আই থিংক চাইনাৰ পিছত তাৰ লগত যুদ্ধ কৰি লাভ নাই আমাৰ ল'ৰা মৰিব আমাৰ ছোৱালী মৰিব ৱাই ঠক কথা পতা বিশ্লেষণ কৰা কি প্ৰব্লেম আছে কোৱা কৰিব নে কিয় নকৰিব তেওঁলোকৰ ল'ৰা ছোৱালী আছে নাজানো অসমীয়া জানে কাৰণ তেখেতসকল হয়তো বাহিৰতে আছে তেওঁলোকে মোৰ লগত অসমীয়া কথা পাতে তেওঁ অসমীয়াহে জানে বেলেগ ভাষা নাজানে তেওঁ নহয় তেওঁৰ পুতেকো আছে পঢ়া শুনা তাহাঁতি বাহিৰত পঢ়িছে বাৰু এতিয়া সেইদিনা মই আৰু এটা কথা কৈছোঁ যে এই মই চবকে গালি পাৰোঁতো মই বিজেপিও গালি পাৰিছোঁ যে পৰীক্ষা পাতিছে এড্ৰে নেকি তাত আমাৰ CM কৰি দিলে বোলে 1 কোটি টকা বা 10 কোটি টকা জৰিমনা হ'ব ইটো নিব নোৱাৰিব সিটো নিব নোৱাৰিব ইটো নিব নোৱাৰিব আৰু পৰীক্ষা দিবলৈ কেলৈ যাব তাতে পৰীক্ষা দিবলৈহে গৈছে যদি পৰীক্ষা দিওঁতেই যদি ভয় খুৱাই দিয়ে 1 কোটি টকা 1 কোটি টকা যদি সি জৰিমনা দিব পাৰে সি কিয় পৰীক্ষা দিব যাব সি গৰু নেকি সি বেলেগ কাম কৰিব 10 কোটিলৈকে কৰিছে দেট ইজ মানে সেইটো আম্বানী পুতেকে পাৰিব আমাৰ ল'ৰা ছোৱালী নোৱাৰে নহয় সেইকাৰণে যি টি কথা ক'ব নাপায় সেইটো মই ডাইৰেক্টলি কৈছোঁ মই সদায় ডাইৰেক্টলি কওঁ ল'ৰা ছোৱালী যেতিয়া পৰীক্ষা দিব গৈছে লেট দেম গ' যেনেকৈ বহক পৰীক্ষা দিয়ক যে এইটো নাই মোবাইলটো নালাগে এইটো বাহিৰতো নিদিয়ে ইয়াতো নিদিয়ে তো মোবাইলটো তাহিৰত থৈ আহিব ন এই কথাবিলাক আই ডোণ্ট লাইক ইট ইটছ লাইক ইটছ ফুলিছ টক্স বুলি ক'ম মই ডাইৰেক্টলি আপোনাৰ ডক্টৰেটৰ কথাও ক'লে যে আমাৰ মানুহবিলাক ইমান সহজ ধৰক ডিলিট দিলে আমাৰ মানুহবিলাক কমি যায় বুলি গম পাইছে চাগে এইটো আপোনাৰ যেতিয়া আপোনাক ডক্টৰেট দিয়া আমি আপোনাক সদায় শুভেচ্ছা জনাইছোঁ এইটোৰ কাৰণে সেইবিলাক কথাত মই নোসোমাওঁ সেইটো মোক ডক্টৰেট নালাগে মই যিমান কিতাপ পঢ়িছোঁ বেছিভাগ ডক্টৰেটে পঢ়া নাই মই যিমান মোৰ নলেজ আছে বেছিভাগ ডক্টৰেটৰ নাই চ' গতিকে মোক ডক্টৰেট দিও লাভ নাই নিদিও লাভ নাই মই যিমান গান লিখিছোঁ বেছিভাগ ডক্টৰেটে লিখা নাই গান বুলি কওঁতে মই এটা কথা সুধোঁ আপোনাক 5,000 গান লিখিছোঁ 5,000 গান ওৱান অফ দ্য বিগেষ্ট লাইক অল songs are great এতিয়া মোক ডক্টৰেট দি কি লাভ আছে দিছে ঠিক আছে ইটছ অনাৰ ধুনীয়াকৈ পাতিছে তেওঁলোকে আৰু লগত লো মাজাক দিছে তেওঁক মই বিৰাট ভাল সদায় একটা ড্ৰেছত ইজ এ নাইচ গাই উই আৰ গুড ফ্ৰেণ্ডছ সেইটো ভাল লাগিছে আই এপ্ৰিচিয়েট দেট এপ্ৰিচিয়েশ্যনটো মেইন আৰু এতিয়া কিন্তু মোক কমাৰ্চত কৈছে ডক্টৰ জুবিন গাৰ্গ বোলে এইটো নকবি এইটো নিলিখে নাই মানুহে নকয় এইটো ইটছ এন অনাৰ ঠিক আছে এইটো ইয়াতে আছে এইটো লগাই থৈ দিছে ইয়াত চ' ইট ডাজন্ট মেটাৰ টু মি মানে মোৰ কথা হ'ল ডক্টৰেট ডাঙৰ কথা নহয় মানুহে মোক যিটো মৰম দিছে সেইটোহে মোৰ সন্মান মানুহে মৰম দিছে আৰু লগতে আপুনি অসমক মৰম দিছে আপুনি বম্বে থাকি যাব পাৰিলে হয় ঘূৰি আহিছে না আপুনি ঘূৰি আহিছে অসমলৈ ভূপেন হাজৰিকা ঘূৰি আহিছিল আপুনিও ঘূৰি আহিছে এইটো কথা আমি থাকিব নোৱাৰোঁ তাতে ট্ৰেফিক জামত আধা জীৱন গুচি যায় মই নাথাকোঁ তাত মই 12 বছৰ থাকিলোঁ মই নমত খাই বোলো মই গছ গছনি নদী পাহাৰ মই তাৰ লগতে থাকিম যা আমাৰ মানুহৰ লগত থাকিম মোৰ পাণ দোকানটো বেছি ইম্পৰ্টেণ্ট মোৰ কাৰণে মোদী ইম্পৰ্টেণ্ট নহয় মোৰ ওচৰত যে দোকানটো আছে বৰ্মন ইজ মষ্ট মানে ক্ল'জেষ্ট মই বেছি কথা নাপাতো মাত্ৰা দিওঁ হি ইজ হেপী
হি ইজ হেপী, আই এম হেপী। এটা কথা সুধো মই, আপুনি 5,000 গান লিখাৰ কথা ক'লে, আপুনি ইমান ধুনীয়া গায়। এবাৰ লতা মংগেশকাৰে কৈছিলে, তেওঁ সুধিছিল ইমান গান গাইছে, আপোনাৰ কোনকেইটা গান প্ৰিয়? তেওঁ তেতিয়া কৈছিলে আয়েগা আনেৱালা এটা, দীপ জ্বলে কাহি দীপ। তেওঁতো ধেৰ আপোনাৰ তেনেকুৱা কিবা মৰমৰ গান আছেনে যিটো গান আপুনি I don't know, I'm exploring. তথাপিতো That's the thing. মায়াবিনী মানে বা মনৰ গানত প্ৰত্যেকটো সময়ত এটা এটা গান মোক ষ্ট্ৰাইক কৰি থাকে ব্ৰেইনত। মায়াবিনী ৱাজ ওৱান অফ দ্য বেষ্ট। মায়াটো আছে বাৰু, মায়া ইজ লাইক, বাট ইজ এ ৰোমেণ্টিক চং। মায়াবিনীটো ৰোমেণ্টিক, কিন্তু মায়াবিনী চায়াবিনী কথা এতিয়া ৰৈ ৰৈ বিনালে চিনেমা বনাই আছোঁ। ৰৈ ৰৈ বিনালে গানটো মোৰ আটাইতকৈ টান এটা গান, আৰু সেইটো মই চবকে যেতিয়া মই শ্বুটিং কৰিম চবকে দেখুৱাম মই কি কৰিছোঁ। মই সেইকাৰণে বেছি নকওঁ গানটোৰ কথা। যেতিয়া গানটো ৰিলিজ হ'ব মানুহে তেতিয়া গম পাব, অ' দিছ ইজ এ চং, ইটছ মেছিভ, ইটছ বিগাৰ দেন লাইফ। গতিকে তেনেকুৱা ধেৰ গান আছে। কিন্তু আপুনি যে কিবা এটা সফলতা পায়, পটককৈ আপোনাৰ কাৰ মুখখন মনলৈ আহি যায়? তোৰ আকৌ আচ্ছা, গৰিমাবৰ কথা কওঁ মই। গৰিমাবই নিনি মুখখন মনলৈ মোৰ নাম মৃদুস্মিতা, সকলোৱে নিনি নিনি কৰি মোৰ নামটো নিনি কৰি মই নিনি বুলিয়ে মাতো, মই ক'ৰ মৃদুস্মিতা জানো। তুমি নাজানা বাৰু। কিন্তু তোমাৰ এটা কথা, তুমি দিল্লীতো মোক এবাৰটো কৈ দিছোঁ মই দৰ্শকক, তুমি খোজকাঢ়ি গৈ আছোঁ, তুমি চাধা মাৰিবলৈ গৈ মুচিটোৰ ওচৰত তোমাক মই টানো, তুমি ল'বলৈ যোৱা। লণ্ডনত কি কৰিলা? তাততো এনেকৈ চাধা খাবলৈ পোৱা নাযায়। লণ্ডনত হেৰি আছিল নহয়, মনত আছেনে কথা দিল্লীত? সিদ্ধাৰ্থ আছিল নহয়, তাক লগাই দিওঁ। তেওঁ মাৰে সিদ্ধাৰ্থ মাৰ বুলি ক'লে মাৰি দিয়ে, সিও খায়তো। থোৱা মেলা এইবিলাকতো তাত বহুত ষ্ট্ৰিক্ট হয়। নাই মই আই এম ভেৰি স্পেচিফিক। মই মানে টয়লেট যাম, মুখ ধুম, মই য'ত ত'ত নেপেলাওঁ। আৰু মই আই কেন ডু টয়লেট এনিৱেৰ। আমাৰ মানুহবোৰে ৰাস্তাত মুতে, মই নুমুতো। কিন্তু মই আপুনি কৰিবও নোৱাৰে, আপুনি ইমান ফেমাছ মানুহ, আপোনাৰ পিছে পিছে থাকিব। ক'ৰবাত কেতিয়াবা অকলেও থাকোঁতো, কিন্তু মই নাযাওঁ। চবেই জানে আই নিড প্ৰপাৰ বাথৰুম, ৱাটাৰ, মোক লাগিব। মোক নহ'লে ৰেষ্ট ৰুম ক'ৰবাত, নহ'লে মানুহ ঘৰত সোমাই দিওঁ। কিন্তু আপোনাক মই ধেমালি কৰিলোঁ বাৰু এইটো, আপুনি যেনেকৈ মোৰ নিজৰ একেবাৰে আই এম লাইক দেট, আই এম ভেৰি হাইজেনিক, আই ষ্টে লাইক কিন্তু আপুনি সমাজৰ কাৰণে বহুতখিনি মাতেও। এবাৰ আপুনি এটা ল'ৰাই চিগাৰেট খোৱাৰ কাৰণে কৈছিল, নিজৰ কাৰণে কোৱা নাছিল আপুনি? তাক গৈ নিজে এই কামবিলাক এতিয়াও কৰেনে ল'ৰা ছোৱালীক দেখিলে যে নেখাবি? এতিয়া চাই দিলেই ভয় খাই যায়, এনেকৈ চাই দিলেই হ'ল, বুজিছ। সি পলাই দিয়ে লগে লগে। সি বাৰু অলপ বেলেগ বেছি কথা কৈছিলে কাৰণে মাৰিছিলোঁ তাক, মই সেইটো আৰু উপায় নাই। বেলেগ এটা কথা হৈ যায় কেতিয়াবা, সেইটো কেতিয়াবা এচৰ কাৰোবাক দিব পাৰোঁ। ইয়াতো মাৰিছোঁ, কিমান মানুহক মাৰিছোঁ, খাগুলিত কিমানক মাৰিছোঁ। এতিয়া মাৰপিটবোৰ কমাই দিলোঁ, এতিয়া আৰু অকল চাই থাকোঁ, একো নাই। অ'কে, কিন্তু সেই বস্তুটো আপুনি সদায় ৰেছপনচিবিলিটি লৈ আহিছে, দায়িত্ব, যে এই কামটো নকৰিবি, বাটত চিগাৰেট নাখাবি বা কিছুমান কথা। পাব্লিক প্লেচত চিগাৰেট টিগাৰেট খালে মই বেয়া পাওঁ। আপুনি নিজে কেতিয়াও খোৱাও নাই ন? কেতিয়াও নাখায়? মই চিগাৰেট নাখাওঁ। আপুনি নাখায়? ক'ত চিগাৰেট খাওঁ? আপুনি কেতিয়াও নাখায়? মই কেতিয়াও দেখা মই নাই। চিগাৰেট কেতিয়াও নাখাওঁ। কেতিয়াও নাখায়। এটা কথা সুধোঁ, আগতেও ইণ্টাৰভিউ কৰিছোঁ, যিহেতুকে একদম মোৰ ভয় লাগেতো চব কথা মই এতিয়া ইণ্টাৰভিউত সোধাৰ নিচিনাকৈ সুধিব নোৱাৰোঁ। আমিও কওঁ যে মদ নাখাবা, চবেই কয় যে মদ নাখাবা, কিন্তু এই মদটোৱে আপোনাক ক্ৰিয়েটিভিটিত সহায় কৰে নে আপুনি ভাবে যে আপোনাক কিবা এটা কথাত মোক হেল্প কৰে, সেইটো বেলেগ কথা। কি কৰে আপোনাক? এটা লাগে নেকি? যেনেকৈ মই গাখীৰ চাহ কাপ খাই ভাল পাওঁ, মই তেনেকুৱা এটা আছে ইট নেকি? গিভছ মি পেইন, ইট গিভছ মি এক্সটাচি। কেতিয়াবা কৰে, খালি এতিয়া মই আগৰ নিচিনা মন নাখাওঁ। খালে লিখিব পাৰে এনেকুৱা কিবা এটা আছে নেকি? মই গাখীৰ চাহ খালে মোৰ মনটো অলপ ভাল লাগি মই যায়, 10টা গান লিখি দিম মদ খাই পেলাই। সেইটো এটা আছে তাৰমানে আপোনাৰ কাম কৰাৰ সময়ত? কাম কৰাৰ সময়ত খালি এইটো কমাইছোঁ এতিয়া আগৰ নিচিনা। আৰু মদ খোৱাটো মই ভাবোঁ মানে কি, ইটছ এ ট্ৰেডিশ্যন হিচাপে থাকিলে ভাল। সেইটো এডিকশ্যন হ'ব নালাগে। ট্ৰেডিশ্যন আৰু এডিকশ্যনৰ মাজত ডিফাৰেঞ্চ আছে। আপুনি এডিকশ্যনটোৰ পৰা আঁতৰি আহিছে? মই এডিকশ্যনৰ পৰা মই এটা ওলাই দিছোঁ আৰু উপায় নাই। মাজতে হৈছিলে বাৰু এডিকশ্যন, মোৰ হাৰ্মো কৰিছিল চাগে তেতিয়া, কামত অকণমান দিগদাৰো হৈছিল চাগে? সেইটো বেছি কাম কৰিলেও হয়, সেইটো মানে ইট ইনষ্টিগেটছ ইউ, মানে টেনশ্যন, কিবা কিবি কাম, আমুক তামুক গান, কিবা বেছি কাম কৰিলে হয়। সেইকাৰণে কম কাম কৰিলে ভাল মানুহৰ। অলপ অলপকৈ কৰা আৰম্ভ কৰিছে আপুনি একেবাৰে? এতিয়া মই 15 দিন কামেই কৰা নাই। কাম কৰিছোঁ, চিনেমাখনত লাগি আছোঁ, এইটো বেলেগ কথা। মই বেলেগ কাম কৰা নাই কিন্তু, কাৰণ বেলেগ কামত সোমাই দিলে মই মৰিলোঁ। মানে অকণমান দিগদাৰ হৈ যায়। মই সেইকাৰণে মই মেচিনেই অন কৰা নাই। গোটেই মেচিন বন্ধ কৰি থৈছে? চব বন্ধ, 15 দিন বেছি হ'ল, 20 দিনমান হ'ল, চব বন্ধ কৰি থৈ দিছোঁ। এই ষ্টুডিঅ'টো কাৰণ মই অন কৰিলে মই জানো মই সোমাই দিলোঁ, মই মৰিলোঁ আৰু তেতিয়া মোক উঠাব নোৱাৰে কোনো। সেইকাৰণে মই বন্ধ কৰি থৈছোঁ। একেৰাহে কৰি থাকে নেকি? ঘণ্টা ঘণ্টা কৰে? একেৰাহে কৰি থাকে? একেৰাহে কৰোঁ। আজিকালি খালি মই 2টামান বজালৈকে কৰোঁ। আগতে সূৰ্যোদয় যেতিয়া হয় তেতিয়া শুবলৈ যাওঁ আৰু। এতিয়া সেইকাৰণে খিৰিকীখন লগাই লৈছোঁ। এখন খিৰিকীখন আছে, মই দেখিছোঁ। ষ্টুডিঅ' এখানে খিৰিকীখন কৰি লৈছোঁ, যাতে মানে মই গম পাওঁ
যে পোহৰ হ'ব হৈছে অ'কে পৰহি মই সেইটো ভুল কৰিছোঁ পৰহি মই ৰাতিপুৱা 4টা বজাত উঠিছোঁ উঠি পেলাই অলপ অলপ পোহৰ হৈছে মই ভাবিলোঁ গধূলি 4টা বাজিলে কাৰণ ৰাতি আমাৰ পোষ্টাৰিং আছে বোলো 4টা বাজিলে কোনো উঠা নাই চবকে জগাই দিছোঁ কৈছে দাদা ৰাতিপুৱা 4টা বোলো তাৰপিছত পাকঘৰত গ'লোঁ আৰু গৈ